শাওন মাহৰ তৃতীয়টো সোমবাৰে ভাৰত চৰকাৰে আৰম্ভ কৰিছিলে অপাৰেশ্যন মহাদেৱ। মহাদেৱতে সন্ত্ৰাসবাদী তিনিজনকৈ সন্ত্ৰাসবাদী তিনিজন সন্ত্ৰাসবাদী পেহেলগামৰ হত্যাকাণ্ডত জড়িত আছিল। এই তিনিওজন সন্ত্ৰাসবাদীক হত্যা কৰা বুলি ইতিমধ্যে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈছে। এতিয়ালৈকে ভাৰত চৰকাৰে এই বিষয়ে অফিচিয়েলি কোনো ষ্টেটমেণ্ট জাৰি কৰা নাই, কাৰণ তেওঁলোকক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। কিন্তু বিভিন্ন সংবাদ মাধ্যমৰ লগতে বিভিন্ন এজেন্সিয়ে সন্ত্ৰাসবাদী তিনিজনক ইতিমধ্যে চিনাক্ত কৰিছে। দাবী কৰিছে এই দাবী যদি সত্য হয় তেতিয়াহ'লে পেহেলগামৰ তিনিওজন সন্ত্ৰাসবাদী ইতিমধ্যে হত্যা কৰা হৈছে, আৰু তেওঁলোক বাতৰি সত্য হয় তেতিয়াহ'লে এয়া ভাৰতৰ কাৰণে আটাইতকৈ সুখবৰ বুলি আজিৰ দিনটোত ক'ব পাৰি। ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো যদি আপোনাৰ মন পচন্দ হৈছে তেতিয়াহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব।